Hey guys, welcome back to another new video. So guys, এই ভিডিওটো মোৰ 2025 চনৰ প্ৰথমটো ভিডিও। তো আজিৰ এই ভিডিওটোত আমি 26 জানুৱাৰী আৰু 15 আগষ্টৰ যি পতাকা উত্তোলন কাৰ্যসূচী সেই পতাকা উত্তোলনৰ কিবা পাৰ্থক্য আছে নেকি তাকে জনাৰ চেষ্টা কৰিম। আশা কৰোঁ আপোনালোক সকলোৱে ভিডিওটো চাই ভাল পাব। ফ্ৰেণ্ডছ, 26 জানুৱাৰীত সমগ্ৰ ভাৰতবৰ্ষতে মহা ধুমধামেৰে গণতন্ত্ৰ দিৱস উদযাপন কৰা হয়। কেন্দ্ৰীয়ভাৱে দিল্লীত আয়োজন কৰা এই গণতন্ত্ৰ দিৱসত ভাৰতৰ ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰীৰ লগতে বহুতো গণ্যমান্য বিশিষ্ট ব্যক্তি উপস্থিত থাকে আৰু তাৰ লগে লগে ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যবোৰৰ বিভিন্ন স্থানত মহা ধুমধামেৰে এই গণৰাজ্য দিৱস উদযাপন কৰা হয়। ঠিক সেইদৰেই প্ৰত্যেক বছৰৰ 15 আগষ্ট তাৰিখে আমি স্বাধীনতা দিৱস উদযাপন কৰি আহিছোঁ আৰু এই স্বাধীনতা দিৱসৰ দিনা দেশৰ প্ৰধানমন্ত্ৰীয়ে লালকিল্লাত পতাকা উত্তোলন কাৰ্যসূচী কৰে আৰু তাৰ পৰা তেওঁ গোটেই দেশবাসীক সম্বোধন কৰি ভাষণ দিয়ে বা বিভিন্ন ধৰণৰ কাৰ্যসূচী হয়। আৰু যোৱা 26 জানুৱাৰী গণতন্ত্ৰ দিৱসৰ যি জাকজমক অনুষ্ঠান দিল্লীৰ ৰাজপথত হৈ আছিল, সেই সকলোবোৰ অনুষ্ঠান আমি টেলিভিশ্যনৰ পৰ্দাত বা মোবাইলৰ স্ক্ৰীনৰ জৰিয়তে আমি উপভোগ কৰিছিলোঁ, আমি সকলোৱে চাইছিলোঁ আৰু নিজৰ দেশখনৰ এনে সুন্দৰ অনুষ্ঠান চাবলৈ পোৱাটো আমাৰ বাবে সৌভাগ্যৰ কথা। তো গাইজ, এতিয়া মেইন কথা হ'ল যে এই 26 জানুৱাৰী গণতন্ত্ৰ দিৱস আৰু 15 আগষ্টৰ এই স্বাধীনতা দিৱসৰ পতাকা উত্তোলনৰ মাজত যে কিছুমান পাৰ্থক্য আছে, সেই পাৰ্থক্যবোৰ আপোনালোকে নিশ্চয় নাজানে বা হয়তো খুব কম সংখ্যক মানুহেহে জানে। তো আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক 26 জানুৱাৰী পতাকা উত্তোলনৰ আৰু 15 আগষ্টৰ পতাকা উত্তোলনৰ মাজতনো কি পাৰ্থক্য আছে তাকে কৰাৰ চেষ্টা কৰিম। আশা কৰোঁ আপোনালোক সকলোৱে ভিডিঅ'টো চাই ভাল পাব। ফ্ৰেণ্ডছ, প্ৰথমতে মই এই 15 আগষ্টত হোৱা স্বাধীনতা দিৱসৰ পতাকা উত্তোলনৰ বিষয়ে কৈ লওঁ। তো গাইজ, এখন পতাকা উত্তোলন কৰিবলৈ হ'লে আমাক এডাল দণ্ডৰ প্ৰয়োজন হয় বা এডাল ধৰক সহজ ভাষাত ক'বলৈ গ'লে এটা বাঁহৰ খুঁটাৰ প্ৰয়োজন হয়। তো এই স্বাধীনতা দিৱস অৰ্থাৎ 15 আগষ্টত যেতিয়া পতাকা উত্তোলন কৰা হয়, তেতিয়া পতাকাখন সেই বাঁহৰ দণ্ডডাল বা সেই বাঁহৰ খুঁটাডালৰ কিছু মাজভাগত মানে ওলোমাই ৰখা হয়। বুজি পাইছেনে? আৰু উত্তোলকজনে সেই পতাকাখন সেই মাজভাগৰ পৰা ৰছীৰ সহায়ত ওপৰলৈ টানি নিয়ে, তাৰপিছত তাৰ গাঁঠিটো খুলি মুকলি কৰি দিয়ে। আৰু এই যিটো প্ৰচেছ, এই মাজত বান্ধি থোৱা হয়, তাৰ পৰা ওপৰলৈ নি মুকলি কৰি দিয়া হয়, এই প্ৰচেছটোক পতাকাখনক উত্তোলন কৰা বুলি কোৱা হয়। মানে এইটোৱে এনেকুৱা বুজায় যে সহজ ভাষাত যদি মই ক'ব যাওঁ যে এইটোৱে আমি বেলেগ এখন দেশৰ কবলৰ পৰা আমি মুক্ত হৈছোঁ। আমি আগতে তলতীয়া আছিলোঁ, এতিয়া আমি স্বাধীন হ'লোঁ। আমি এতিয়া কাৰো বহতীয়া হৈ থকা নাই, এতিয়া আমি কাৰো গোলাম হৈ থকা নাই। এই ধৰণৰ এটা মানে ধৰক প্ৰতীকী ৰূপত মানে দেখুওৱা হয় যে আমি আগতে তলতীয়া আছিলোঁ, কিন্তু এতিয়া আমি স্বাধীন হ'লোঁ, আমি কাৰো তলতীয়া নহয়। কাৰণ আমি সকলোৱে জানো যে এই স্বাধীনতা দিৱসটো ব্ৰিটিছৰ পৰা ভাৰতবৰ্ষই মুক্তি পোৱাৰ দিন। 1947 চনৰ 14 আগষ্টৰ ৰাতি ভাৰতবৰ্ষই ব্ৰিটিছৰ পৰা বা ব্ৰিটিছ উপনিৱেশিকতাবাদৰ পৰা মুক্তি হৈছিল, স্বাধীনতা পাইছিল। আৰু সেই তেতিয়াৰে পৰা আমি প্ৰত্যেক বছৰৰ 15 আগষ্ট তাৰিখটোক স্বাধীনতা দিৱস হিচাপে উদযাপন কৰি আহিছোঁ। ঠিক আছে, এতিয়া তাৰ লগে লগে ছেকেণ্ড পইণ্টটো হ'ল যে সেই স্বাধীনতা দিৱসৰ যি মুখ্য কাৰ্যসূচী লালকিল্লাত অনুষ্ঠিত কৰা হয়, সেই কাৰ্যসূচীত কিন্তু পতাকাখন প্ৰাইম মিনিষ্টাৰেহে উত্তোলন কৰে। প্ৰাইম মিনিষ্টাৰে সেইদিনা লালকিল্লাত ভাৰতবৰ্ষৰ কেন্দ্ৰীয়ভাৱে এই পতাকা উত্তোলন কাৰ্যসূচী কৰে বা
কেন্দ্ৰীয়ভাৱে তাত মানে স্বাধীনতা দিৱসৰ কাৰ্যসূচী বা অনুষ্ঠান অনুষ্ঠিত কৰা হয়। আৰু তাৰ লগে লগে প্ৰত্যেকখন ৰাজ্যৰ চিফ মিনিষ্টাৰ অৰ্থাৎ মুখ্যমন্ত্ৰীসকলে নিজ নিজ ৰাজ্যৰ ৰাজধানীসমূহত পতাকা উত্তোলনৰ কাৰ্যসূচী কৰে। কিন্তু সেই দিনাখন দেশৰ ৰাষ্ট্ৰপতি বা বিভিন্ন ৰাজ্যৰ ৰাজ্যপালসকলে ক'তো পতাকা উত্তোলন নকৰে। কাৰণ যদিও বা আমাৰ দেশখন 1947 চনৰ 15 আগষ্ট তাৰিখে স্বাধীন হৈছিল, কিন্তু তেতিয়াও তথাপি কিন্তু আমাৰ দেশৰ কোনো সংবিধান নাছিল। অৰ্থাৎ 1947 চনৰ 15 আগষ্টত আমি স্বাধীন হৈছিলোঁ সঁচা, কিন্তু আমাৰ কোনো সংবিধান নাছিলেই। আৰু যিহেতু ৰাষ্ট্ৰপতিজন হৈছে সংবিধানৰ মুৰব্বী আৰু ৰাজ্যপালসকল হৈছে সেই সংবিধানখনৰ ধৰক একোজন ৰক্ষক, যে সংবিধানখনত উল্লেখ থকা নীতি নিয়ম বা আইন কানুনবোৰ ঠিকমতে পালন কৰি থকা হৈছে নে নাই সেই সকলোবোৰ তেওঁলোকৰ নিৰীক্ষণত থাকে। সেইবোৰ কাৰণতে বা যিহেতু তেওঁলোক সংবিধানৰ লগত জড়িত একোজন ব্যক্তি, সেইকাৰণে 1947 চনৰ সেই স্বাধীনতা দিৱসৰ দিনটোত তেওঁলোকে ক'তো পতাকা উত্তোলন নকৰে। বুজি পাইছেনে? আৰু এতিয়া আহোঁ গণতন্ত্ৰ দিৱসৰ বিষয়ে। মানে গণতন্ত্ৰ দিৱসৰ পতাকা উত্তোলনৰ নিয়মটো অলপ বেলেগ। গণতন্ত্ৰ দিৱসৰ পতাকা উত্তোলনটো মানে কৈছোঁৱেই, যিডাল বাঁহত পতাকা এখন উত্তোলন কৰা হয়, সেই গণতন্ত্ৰ দিৱসৰ দিনা সেই বাঁহডালৰ একেবাৰে মূৰ অংশত, একেবাৰে আগ অংশত সেই পতাকাখন বান্ধি ৰখা হয়। আৰু উত্তোলকজনে জাষ্ট মানে যিটো গাঁঠি মাৰি পতাকাখন বান্ধি ৰখা হয়, সেই গাঁঠিটোহে খুলি দিয়ে আৰু পতাকাখন মোকোলাই দিয়া হয়। সেই গণতন্ত্ৰ দিৱসত অৰ্থাৎ 26 জানুৱাৰী পতাকা উত্তোলনত এই পতাকাখন কিন্তু সেই দণ্ডডালৰ মাজ অংশত বান্ধি ৰখা নহয়। আৰু তাৰ লগে লগে সেই 26 জানুৱাৰী গণতন্ত্ৰ দিৱসৰ যি কেন্দ্ৰীয়ভাৱে ভাৰতবৰ্ষৰ ৰাজধানী দিল্লীত কাৰ্যসূচী অনুষ্ঠিত কৰা হয়, সেই অনুষ্ঠানত ৰাষ্ট্ৰপতিয়ে পতাকা উত্তোলন কৰে। আৰু তাৰ লগে লগে প্ৰত্যেকখন ৰাজ্যৰ ৰাজ্যপালসকলে নিজ নিজ ৰাজ্যৰ ৰাজধানীত পতাকা উত্তোলন কৰে। আৰু ৰাষ্ট্ৰপতিয়ে কেন্দ্ৰীয়ভাৱে ৰাজধানী দিল্লীত পতাকা উত্তোলন কৰাৰ পাছতেই ভাৰতবৰ্ষৰ যি সামৰিক বাহিনী আছে, যি সৈন্যবল আছে, সেই সামৰিক বাহিনীৰ শক্তি প্ৰদৰ্শন কৰা হয়। হৈ যোৱা 26 জানুৱাৰীৰ গণতন্ত্ৰ দিৱসৰ দিল্লীৰ কাৰ্যসূচীত আমি ভাৰতীয় সৈন্যৰ বিভিন্ন ধৰণৰ গাড়ীবোৰ বা বিভিন্ন মিছাইলবোৰ বা হেলিকপ্টাৰে দেখুওৱা বিভিন্ন মানে যিবোৰ ধৰক দেখুৱাইছিল, হেলিকপ্টাৰৰ জৰিয়তে তেওঁলোকে যিবোৰ কাৰনামা কৰি দেখুৱাইছিল, সেই সকলোবোৰ আমি টিভি স্ক্ৰীণত উপভোগ কৰিছিলোঁ। আৰু তাৰ লগে লগে এই 26 জানুৱাৰী গণতন্ত্ৰ দিৱসৰ দিনটোতে ভাৰতবৰ্ষৰ প্ৰত্যেকখন ৰাজ্যৰে নিজস্ব কলা সংস্কৃতিক আদি প্ৰতীকী ৰূপত উপস্থাপন কৰাৰ সুবিধা কৰি দিয়া হয়। তো থুলমূলকৈ ক'বলৈ গ'লে মানে স্বাধীনতা দিৱস আৰু গণতন্ত্ৰ দিৱসৰ পতাকা উত্তোলনৰ মাজৰ পাৰ্থক্য এইকেইটাই যে স্বাধীনতা দিৱসৰ পতাকাখন দাণ্ডাডালৰ মাজ অংশত থোৱা হয় আৰু পাছত উত্তোলকজনে ওপৰলৈ উঠাই নি গাঁঠি খুলি সেই পতাকাখন মোকোলাই দিয়ে। আৰু সেইদিনাখন ৰাষ্ট্ৰপতি অথবা ৰাজ্যপালে ক'তো পতাকা উত্তোলন নকৰে। কিন্তু তাৰ বিপৰীতে গণতন্ত্ৰ দিৱসৰ দিনা পতাকাখন দণ্ডডালৰ একেবাৰে মূৰ অংশত বা আগ অংশত বান্ধি ৰখা হয় আৰু উত্তোলকজনে জাষ্ট গাঁঠিটো খুলি পতাকাখন মোকলাই দিয়ে। আৰু সেইদিনাখন ৰাজ্যপাল আৰু ৰাষ্ট্ৰপতিয়ে মানে পতাকা উত্তোলন কৰে। তো এইটোৱে আছিল চমু ভিডিঅ'। আৰু আপোনালোকৰ কাৰণে কমেণ্ট ছেকশ্যনত এটা কাম দি থৈ যাওঁ যে এই হৈ যোৱা 26 জানুৱাৰীত ভাৰতবৰ্ষৰ যি গণতন্ত্ৰ দিৱস
উদযাপন কৰা হ'ল এই গণতন্ত্ৰ দিৱসত মুখ্য অতিথি হিচাপে কাক আমন্ত্ৰণ কৰি অনা হৈছিল এইটো কমেণ্ট কৰি ক'ব আৰু তাৰ লগে লগে এইবাৰ ভাৰতবৰ্ষই কিমানতম গণতন্ত্ৰ দিৱস উদযাপন কৰিলে এইটোও কমেণ্ট কৰি ক'ব আৰু তাৰ লগতে অসমে প্ৰতীক পথ হিচাপে কি বিষয়বস্তু লৈ দিল্লীৰ ৰাজপথ শুৱনি কৰিলে তাকো ক'বলৈ নাপাহৰিব। লগ পাম এটা নতুন ভিডিঅ'ত, তেতিয়ালৈ বাই বাই।